हेलो एवरीवन केनेकुवा आछे सकलोए आशा करिছো सकलोए भाले आछे तो जितुहे गरम परिছে तो एकेबारे सहज और सुंदर रेसिपि লৈ আহিছো तो ভিডিওটো কমপ্লিট চাব और आशा करो आपनलोकेও বনাই এনেকে খাব তো এটু এতিয়া মই লৈছো এটা মিক্সি জাৰ আৰু তাত লৈছো মই এনেকে দুবাটি নাৰিকল এটু মানে শুকান নাৰিকল হয় মোৰ লগত মই শুকান নাৰিকল আছে মই কেঁচা নাৰিকল নাই যদি আপোনালোকৰ লগত মই কেঁচা নাৰিকল আছে তেতিয়া হলে কেঁচা নাৰিকল দি দিব আৰু লগতে দিছো কেইটামান আলমন্ড কেইটামান কাজু আৰু কেইটামান ইলাচি লগতে চেনি মিঠা হোৱাকে আৰু লগতে দিছো 2 কাপ ইয়াতে গাখীৰ আৰু গাখীৰটো 2 কাপ দিলে হৈ যাব মই যিখিনি হিচাপত দিছো আৰু তো হেইটো মই আন্দাজ মতে দিব আপোনালোকে যিমান নাৰিকল দিয়ে সেই হিচাপত এতিয়া এইখিনি ভালদৰে মানে মিক্সিত মানে গ্ৰাইন্ড কৰি লম একদম মিহি কৰিব নালাগে দৰদৰীয়া হৈ থাকিলে ভাল তাৰ পিছত যেহেতু সবৰ লগতে আইস মেকাৰটো নাথাকে হেইটো কাৰণে মই এনেকে আমাৰ কফি কাপ আছিলে আনা তো এনেকে কফি কাপত দিছো এনেকে দি পেলাই সিলভাৰ ফয়েলৰ এনেকে ঢাকি দিছো যদি সিলভাৰ ফয়েলটো ঘৰত নাথাকে তেতিয়া হলে যি কোনো প্লাষ্টিক এনেকে ধুনিয়াকে কাটি পেলাই তো ৰাবাৰেৰে বান্ধি এনেকে দি থব তাৰ পিছত ষ্টিকৰ কাৰণে আমি আইসক্ৰীম খাবলৈ অনা যিবিলাক থাকে যে তো সেইবিলাকে এনেকে কমন ফাক ফাক কৰি দিম কাটি দি পেলাই তো আইসক্ৰীম খাবলৈ অনা সেই চামুচ বিলাকে দি দিছো আৰু যদি ঘৰত নাথাকে তেতিয়া হলে মই দিছো ইয়াতে দুপাতমান ধুনিয়াকে বাহৰ মানে কাটি পেলাই মানে লাঠি বনাই এনেকে দি দিছো আৰু সৰু সৰু চামুচৰ নিচিনাকে হেয়া বনাই তো হেয়া চাকছো মই দুডালত এনেকে দিছো বা দুটা বাটিত তো এইখিনি হৈ গল এতিয়া ৰেডি তাৰপিছত এইখিনি মই 8-9 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিলো আৰু মই ৰাতিপুৱা বনাইছিলো তো সন্ধিয়া মানে খাব পৰা হৈ গৈছে আৰু ভিডিও বনালেগে তেতিয়ালৈকে 2-3টা মানে শেষে হৈছে আৰু ছোৱালীয়ে খাইছে এতিয়া এইবিলাক এনেকে লাহে লাহে মানে গুছাই দিলে হ'ল চাকচোন কি ধুনিয়া হৈছে আৰু সঁচা কথা যদি ক মানে একদম খাবলে বহুত ভাল হৈছিলে আৰু যেহেতু কিনাবিলাকত কি দিয়ে আমি তো দেখি না পাও ন তো যেহেতু ঘৰত মানে বনোৱা হয় এটো মানে বহুতে মানে হেলদি হয় আৰু এনেকে কাপবিলাক কাটিৰে কেঁচিৰে মানে কাটি পেলাই মানে গুছাই দি দিছো চাকচোন কি ধুনিয়া হৈছে আৰু অলপ পিছত গেলি গিলে আৰু যেহেতু মানে কাজু আলমন্ড দিয়া হৈছিলে তো হেইটো কাৰণে মানে ধুনিয়া লাগিছিলে খাই আৰু ভিডিও মানে বনাবৰ কাৰণে সজাই দিছো আৰু তো বহুতে ধুনিয়া হৈছিলে খাই তো আপোনালোকেও মানে বনাই খাব আৰু লৰা ছোৱালীকো দিব যেতুহে পৰিছে গৰম কাৰণ আইসক্ৰীম বিচাৰে সকলো মানে লৰা ছোৱালী এতিয়া মই খাই চাইছো একদম ধুনিয়া হৈছিলে তামাম সোৱাদ হৈছে তো আজিলৈকে এইখিনিয়ে টাটা বাই বাই সকলোৱে ভালে থাকক